নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আগতে আপোনালোকক কথা দিছিলোঁ যে ফুলকবিৰ পুলি কেনেকৈ তৈয়াৰ কৰা হয়, বন্ধাকবিৰ পুলি কেনেকৈ তৈয়াৰ কৰা হয়, সেই সন্দৰ্ভত মই ভিডিঅ' আপোনালোকক দেখুৱাম। গতিকে আজি সেই আপোনালোকৰ প্ৰতীক্ষিত ভিডিঅ' লৈ মই আহিছোঁ। আৰু বন্ধুসকল চাওক, এয়া মোৰ ফুলকবিৰ বীজ। এইটো চাওক, চেমিনিছ কোম্পানীৰ 4051 বুলি কয়। সেইটো আপোনালোকে দোকানত যাই সুধিলে পাই যাব। আৰু যদি দোকানত নাপায় আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব এমাজনত। গতিকে ময়ো দোকানত পোৱা নাই, বিচাৰিছিলোঁ, পিছত মই এমাজনত অৰ্ডাৰ দি মই আনিছোঁ। আৰু বন্ধাকবি যোনটো মই পুলি কৰিম সেইটো চাওক, NS43 নামধাৰী কোম্পানীৰ NS43। দাম এইটোৰ আপোনাৰ ফুলকবিটো 400 টকামান ল'ব, 450 টকা। আৰু বন্ধাকবিটো আপোনাৰ 350 টকা ল'ব। NS43 350 টকা ল'ব। আৰু মই এটা কৰিম ওলকবি, সেইটো চাওক, চাকাটা কোম্পানীৰ কুইক ষ্টাৰ এইকাৰণে যে এইটো সোনকালে হয় আৰু ডাঙৰ ডাঙৰ চাইজ হয়, দুটাই 1 কেজি হ'ব। গতিকে আপোনালোকে ব্যৱসায়িক ভিত্তিত যদি কৰিব বিচাৰে বা খোৱাৰ কাৰণে যদি কৰিব বিচাৰে আপোনালোকে আৰামছে কৰিব পাৰে। তে কৃষক বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। কৃষি সন্দৰ্ভত বিভিন্ন ভিডিঅ' মই আপলোড দি থাকোঁ। গতিকে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বিলাক চালে আপোনালোকেও খেতি কৰিব পাৰিব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰিব। আৰু যদি কিবা কথা থাকে আপোনালোকে মোক কমেণ্টত গৈ কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিম। তো কৃষক বন্ধুসকল, মই দুটা বেড ৰেডি কৰি থৈছোঁ, আপোনালোকে চাওক বেড দুটা। এই দুটা বেডত মই কৰিম, এটাত ফুলকবিৰ পুলি তৈয়াৰ কৰিম আৰু এটাত বন্ধাকবিৰ পুলি। গতিকে কেনেকৈ কৰোঁ গতিকে সেইটো প্ৰচেছ মই আপোনালোকক দেখুৱাম। কৃষক বন্ধুসকল, যিহেতু বৰষুণৰ সম্ভাৱনা এতিয়াও আছে, বৰষুণ একেবাৰে শেষ হোৱা নাই। গতিকে কেতিয়া বৰষুণ হয় ঠিক নহয়, ঠিক নাই। গতিকে আপোনালোকে কিন্তু এনেকৈ বাঁহৰ দি গুটি সিঁচাৰ পিছত এনেকৈ বগা প্লাষ্টিকে দি ঢাকি দিব, নহ'লে কিন্তু আপোনালোকে আপোনাৰ পুলি বেয়া হ'ব বা আপোনালোকৰ লাভ কৰিব নোৱাৰি, হয়তো আপোনালোকৰ লোকচানৰ মুখ দেখিব পাৰে। গতিকে আপোনালোকে আৰু কৃষক বন্ধুসকল, মই এটা কথা কওঁ যে আপোনালোকে আগতীয়া যদি খেতি কৰে, গতিকে আগতীয়া খেতিত সদায় লাভৱান হোৱাৰ সম্ভাৱনা বেছি। গতিকে আপোনালোকে যদি কৰিব পাৰে, গতিকে মই বিশেষকৈ যিকোনো মূলা হওক, বেঙেনা হওক বা ফুলকবি, ওলকবি যিয়ে নহওক, মই চব খেতিবিলাক মই যিবিলাক আগতীয়া সেইবিলাক কৰোঁ। সেইবিলাকৰ পৰা মোৰ বহুত বেনিফিট হয়। আৰু ছিজনত মই কেতিয়াও নকৰোঁ। যেতিয়া ফুলকবিৰ এভেইলেবল হয় বজাৰত, চবেই কৰে, তেতিয়া মই কিন্তু নকৰোঁ। গতিকে সেইটোৱে আগতীয়া খেতি কৰাৰ সেইটো এটা গুণ। গতিকে আপোনালোকে যদি অধিক মুনাফা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে যিকোনো খেতি আগতীয়াকৈ কৰক। যেতিয়া মানুহে নকৰে তেতিয়া আপোনালোকে অলপ যত্ন সহকাৰে কৰক, নিশ্চয় আপোনালোকে লাভৱান হ'ব। গতিকে কৃষক বন্ধুসকল, মই বেড দুটা যিহেতু ৰেডি কৰি লৈছোঁ, ইয়াতে এতিয়া মই ছুপাৰ ফছফেট সাৰ দিম। মই আগতে গোবৰ সাৰ, পুৰণা গোবৰ সাৰ দি মই মিক্স কৰি ৰাখিছোঁ। পুলি কৰাত বিশেষ সাৰৰ তেনেকুৱা দৰকাৰ নাই। গতিকে আপোনালোকে চাওক, মাটিখিনি ৰেডি হৈ আছে। মই অকল ইয়াতে ছুপাৰ ফছফেট সাৰ দি মিক্স কৰি তাৰপিছত মই গুটি ৰুম। গুটি কেনেকৈ ৰুওঁ মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ যদি চাই থাকে তেনেহ'লে সম্পূৰ্ণ বস্তুখিনি জানিব আৰু মই ভাবোঁ আপোনালোকৰ কিবা কামত দিব পাৰে। গতিকে কৃষক বন্ধুসকল, আপোনালোকে চাওক, মই এতিয়া সাৰ ছটিয়াম। কৃষক বন্ধুসকল, এয়া চাওক ছুপাৰ ফছফেট সাৰ, এইটো ছুপাৰ ফছফেট সাৰ। গতিকে মই এই বেডত অলপ অলপকৈ ছটিয়াই দি দিম। তাৰমানে যিকোনো পুলিত কৃষক বন্ধুসকল ছুপাৰ ফছফেট সাৰটো দিবই লাগে। সেইটো দিলে কি হয়, পুলিকেইটা ভাল হয়। আৰু এটা কথা বন্ধুসকল, আপোনালোকে এটা বস্তু নিশ্চয় জানে বা শুনিছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন বুলি তেনেকুৱা এটা কথা আছে। গতিকে আপোনালোকে পুলিকেইটা কৰোঁতে যদি যত্ন সহকাৰে কৰে, সুস্থ সবল যদি পুলি আপোনালোকে কৰিব পাৰে, তেতিয়াহে আপোনালোকৰ লাভৱান হ'ব। নহ'লে কিন্তু আপোনালোকে লাভৱান হ'ব নোৱাৰিব। বা দুৰ্বল বেমাৰী পুলি ৰুলে আপোনালোকৰ কিন্তু তেনেকুৱা ফল নহ'ব। গতিকে কৃষক বন্ধুসকল, এনেকৈ ছুপাৰ ফছফেট সাৰ ছটিয়াই দিব। ছটিয়াই দিয়াৰ পিছত মাটিৰ লগত মিক্স কৰিব, তাৰপিছতহে গুটি ৰুব। গতিকে কৃষক বন্ধুসকল, আপোনালোকে যিকোনো খেতি
আগতীয়াকৈ কৰক আৰু অধিক লাভৱান হওক বুলি মই আশা কৰোঁ। কৃষক বন্ধুসকল, আপোনালোকে দেখিলে মই ছুপাৰ ফছফেট সাৰ দিলোঁ। এতিয়া আপোনালোকে কোদালেৰে এনেকৈ লাহেকৈ মিক্স কৰি ল'ব। যিহেতু মই মাটিখিনি আগতে তৈয়াৰ কৰি থৈছোঁ, ইমান প্ৰব্লেম নাই। আৰু মাটিৰ ডলাবিলাক আপোনালোকে ভাঙি দিব, এনেকৈ মিক্স কৰি ল'ব বঢ়িয়াকৈ। আৰু কৃষক বন্ধুসকল, আপোনালোকে য'ত পুলি কৰিব সেই মাটিখিনি অলপ ওখ ঠাইত কৰি ল'ব আৰু বেড বনাব। বেডটো আপোনালোকৰ মূল খেতি মাটিৰ পৰা নহ'লেও 4 বা 6 ইঞ্চি যাতে হাইট হয় তেনেকুৱা জেগাতহে কৰিব। দ ঠাইত আপোনালোকে পুলিৰ কাৰণে বেড তৈয়াৰ নকৰিব, আপোনালোকে অলপ ওখ ঠাইত তেনেকৈ কৰিব। কৃষক বন্ধুসকল, আপোনালোকে দেখিলে যে মই ছুপাৰ ফছফেট সাৰ দি কেনেকৈ মাটিৰ লগত মিহলালোঁ। তাৰপিছত আপোনালোকে কৃষক বন্ধুসকল এটা কাম কৰিব যে মাটিখিনি আপোনালোকে অলপ ড্ৰেছিং কৰি ল'ব। মই এটা কাঠৰ টুকুৰা লৈছোঁ, আপোনালোকে কিবা এটা তেনেকুৱা সঁজুলি ল'ব পাৰে। তাৰ সহায়ত আপোনালোকে মাটিখিনি ড্ৰেছিং কৰি ল'ব। ড্ৰেছিং কৰা মানে বন্ধুসকল মাটিখিনি অলপ লেভেল আৰু সমান কৰি ল'ব। তাৰমানে দেখাটো তেতিয়া ধুনীয়া লাগিব, যিহেতু পুলি। গতিকে এনেকৈ আপোনালোকে ড্ৰেছিং কৰি ল'ব। আৰু যিবিলাক মাটিৰ ডাঙৰ ডলা থাকিব সেইবিলাক আপোনালোকে আঁতৰাই দিলে হ'ল। এনেকৈ ধুনীয়াকৈ ড্ৰেছিং কৰি ল'ব। চাওক কি দেখাত ধুনীয়া হৈছে। গতিকে তাৰপিছত মই কেনেকৈ কি কৰোঁ আপোনালোকে চাই থাকক। প্ৰথমতে আপোনালোকে এনেকৈ ধুনীয়াকৈ ড্ৰেছিং কৰি ল'ব। এতিয়া কৃষক বন্ধুসকল, মোৰ ড্ৰেছিং কৰা হৈ গ'ল। মই কেনেকৈ ড্ৰেছিং কৰিলোঁ আপোনালোকে দেখিলে। আপোনালোকে এতিয়া কি কৰিব, ডাইৰেক্ট গুটি ছটিয়াই নিদিব। তাৰমানে ছটিয়াই দিলে কি হয়, গুটিবিলাক একে ঠাইতে বেছিকৈ পৰিলে সেইটো আপোনালোকৰ লোকচান হ'ব। যিহেতু দামী গুটি হয়, কবিৰ পুলিৰ অলপ দাম বেছিকৈ হয়। 10 গ্ৰাম গুটিৰ দাম আপোনাৰ 500 টকা বা 450 টকাৰ কমত নাপায়। গতিকে আপোনালোকে যাতে গুটি নষ্ট নহয়, প্ৰতিটা গুটি যাতে আপোনাৰ কামত দিয়ে, গতিকে তেনেকৈ ব্যৱস্থা কৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে কি কৰিব, এনেকুৱা আঁচ টানি গুটি ৰোপণ কৰিব। আৰু আঁচবিলাকৰ গভীৰতা 1 পৰা 1.5 চেণ্টিমিটাৰ আৰু এটা আঁচৰ পৰা আৰু এটা আঁচৰ দূৰত্ব আপোনালোকে 3 চেণ্টিমিটাৰ ৰাখিব পাৰে। গতিকে এনেকৈ আঁচ টানি যদি আপোনালোকে গুটি ৰোপণ কৰে, আপোনাৰ গুটিবিলাক বেয়া হোৱাৰ কোনো সম্ভাৱনা নাই। আৰু এটা কথা, যদি বহুকেইটা গুটি একেলগতে পৰে, আপোনাৰ কি চাওক, একেলগে হ'লে আপোনালোকে গোটেইকেইটা পুলিয়ে হয়তো দুৰ্বল হ'ব। কিন্তু যদি অলপ দূৰত্ব বজাই আপোনালোকে গুটি ৰোপণ কৰে, তেতিয়া আপোনালোকে কিন্তু তাৰ পৰা সুস্থ সবল পুলি, প্ৰতিটো পুলিয়ে সুস্থ সবল হ'ব। গতিকে আপোনালোকে এনেকৈ আঁচ টানি ল'ব। আপোনালোকে চাওক মই কেনেকৈ আঁচ টানিছোঁ। 3 চেণ্টিমিটাৰমান দূৰে আঁচ টানিছোঁ। আৰু এটা গুটিৰ পৰা আন এটা গুটিৰ দূৰত্ব মই তেনেকৈ 2 চেণ্টিমিটাৰমান দূৰে লগাম। আপোনালোকে আঙুলিৰো টানিব পাৰে বা বেলেগ যদি কিবা তেনেকুৱা কিবা কাঠৰ টুকুৰা বা কিবা হেৰি হয়, সেইবিলাকো দি আপোনালোকে আঁচ টানি ল'লে হ'ল। গতিকে এনেকৈ বেছি দ নকৰিব গাঁতবিলাক। বেছি দ কৰিলে কি হ'ব, গুটিবিলাক মাটিৰ তলতে পৰি থাকিব, সেইবিলাক আৰু নগজিব। গতিকে বেছি দ হ'ব নালাগে, আপোনালোকে এনেকৈ আঁচ টানি ল'ব। আৰু এনেকৈ শাৰী পাতি কৰিলে আপোনাৰ পুলিকেইটা দেখাটো ধুনীয়া হ'ব আৰু সুস্থ সবল পুলি হ'ব। কৃষক বন্ধুসকল, মোৰ বেডত আঁচ টনা হৈ গ'ল। এতিয়া মই গুটিখিনি পেকেটৰ পৰা উলিয়াম। কি কৰোঁ আপোনালোকে চাওক। কৃষক বন্ধুসকল, আপোনালোকে কিন্তু গুটি শোধনটো কৰি ল'ব। গতিকে মই শোধন কৰি লৈছোঁ। আপোনালোকে চাওক, মই কেঁচি দি এইটো কাটিছোঁ। আৰু এনেকুৱা এটা পাত্ৰ ল'ব। এইটো চাওক, গুটিবিলাক ইয়াতে ঢালি দিব। ধুনীয়া গুটি। কৃষক বন্ধুসকল, কবিৰ গুটিবিলাক সাধাৰণতে কিন্তু 10 গ্ৰাম থাকে। এইবিলাক গুটি ধুনীয়া গুটি, চাওক কালাৰ কৰা আছে। গতিকে এনেকুৱা এটা পাত্ৰত লৈ ল'ব। আৰু এতিয়া কৃষক বন্ধুসকল, আপোনালোকে গুটিখিনি শোধন কৰিব। শোধন কিহেদি কৰিব, আৰু মই ইয়াৰ আগৰ মোৰবিলাক যিবিলাক ভিডিঅ' সেইবিলাকতো মই কৈছোঁ যে মই সাধাৰণতে এই চাপ ফাংগিচাইডেদি শোধন কৰোঁ। গতিকে আপোনালোকেও চাপ ফাংগিচাইড দি কৰিব পাৰে বা কাৰ্বনডাজিম থকা যিকোনো ফাংগিচাইডেদি আপোনালোকে কৰিব পাৰে। গতিকে মই এই চাপ ফাংগিচাইডখিনি মই ইয়াতে সোমাই ৰাখিছোঁ।
যেহেতু পেকেটটো মই কাটিছোঁ অলপকৈ দিম বেছি নালাগে যেহেতু অলপ গুটি গতিকে আপোনালোকে 0.5 গ্ৰাম মান সব ফাংগিসাইড ইয়াতে দি দিব দি এনেকৈ মিক্স কৰি ল'ব এনেকৈ চাওক এইটো হ'লে কি হ'ব গুটিকেইটা বিভিন্ন ফাংগিসাইডৰ পৰা ৰক্ষা পাব আৰু গছজোপা সুস্থ সবল গছ হ'ব মানে বেমাৰ আজাৰ কমকৈ লাগিব প্ৰতিটা গুটিৰ গাত লাগিছে পাউডাৰখিনি কৃষক বন্ধুসকল এনেকৈ আপোনালোকে 2 সেন্টিমিটাৰ বা 3 সেন্টিমিটাৰ দূৰে দূৰে এনেকৈ গুটি ৰোপণ কৰিব দুই এটা গুটি যদি ইফাল ইফাল হয় একো নাই পৰাপক্ষত আপোনালোকে যাতে গুটি আপোনাৰ নষ্ট নহয় যেহেতু দামী গুটি হয় কবি গুটি গতিকে আপোনালোকে এনেকৈ দি দিব ওচৰা ওচৰি গজিলে কি হ'ব আপোনাৰ দুটা পুলিয়ে দুৰ্বল হ'ব আৰু যদি অলপ যদি দূৰৰ দূৰে আপোনালোকৰ হয় তেনেহলে গুটিৰ বা পুলি কেইটা ভাল হ'ব কৃষক বন্ধুসকল দেখিলে মই গোটেই বেডটোতে গুটি দি দিলো 1 সেন্টি ডেৰৰ পৰা 2 সেন্টিমিটাৰ দূৰে দূৰে মই গুটি দিলো গতিকে ইয়াতে এটা কাম আছে কৃষক বন্ধুসকল গুটি কেইটা যেতিয়া গজালি মেলিব বা গুটি কেইটা যাতে কোনো পোক পৰুৱাই খাব নোৱাৰে আপোনালোকে হেতু কাম কিন্তু একেবাৰে কৰিবই লাগিব এই কি কৰিব এই পোক কীটনাশক এটো কাৰ্বফুৰান যোনটো আমি কাৰ্বফুৰান বুলি কওঁ ফুৰাডন দানা কিন্তু আপোনালোকে এই বেডটোত মোটামুটি 50 পৰা 100 গ্ৰাম মান কিন্তু এনেকৈ ছটিয়াই দিব এইটো কি কৰিব পোক পৰুৱাই আপোনাৰ গুটি কেইটা নষ্ট কৰিব নোৱাৰে বা খাই নষ্ট কৰিব নোৱাৰে আপোনালোকে দেখিলে মই গুটি হিচি তাৰ পিছত পোক পৰুৱাই যাতে গুটি কেইটা খাব নোৱাৰে তাৰ কাৰণে মই ফুৰাডন দানা গোটেই বেডটোতে ছটিয়াই দিলো ইয়াৰ পিছত কি কৰিব কৃষক বন্ধুসকল আপোনালোকে হাতে দি একেবাৰে ধুনীয়াকৈ এনেকৈ মাটিখিনি সমান কৰি দিব ঢাকি গুটিবিলাক ঢাকি দিব এনেকৈ হাতে দি দিব পাৰে বা আপোনালোকে বেলেগ কিবা হেৰিৰে দিব পাৰে যাতে গুটি কেইটা ইফাল ইফাল নহয় গতিকে লাহে লাহেকৈ এনেকৈ ঢাকি দিব কৃষক বন্ধুসকল দেখিলে মই গুটি সিঁচি দিয়াৰ পিছত মাটিখিনি বঢ়িয়াকৈ দি দিলোঁ ইয়াৰ পিছত কৃষক বন্ধুসকল আপোনালোকে এটা কাম কৰিব এনেকুৱা নিউজ পেপাৰ লৈ ল'ব পুৰানা নিউজ পেপাৰ লৈ পুলিৰ বেডটো গোটেই বেডটো আপোনালোকে কিন্তু ঢাকি দিব পুৰানা নিউজ পেপাৰ লৈ আপোনালোকে গোটেই বেডটো কিন্তু এনেকৈ ঢাকি দিব মই কেনেকৈ ঢাকিব লাগে দেখাই দিছোঁ এনেকৈ ধুনীয়াকৈ আপোনালোকে কিন্তু ঢাকি দিব ঢাকি দিয়াৰ পিছত কি কৰিব লাগে মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক কৃষক বন্ধুসকল মই যেনেকৈ ঢাকি দিলোঁ গোটেই বেডটো এই নিউজ পেপাৰেদি গতিকে আপোনালোকেও এনেকৈ ঢাকি দিব চাওক গোটেই বেডটো মই ধুনীয়াকৈ ঢাকি দিছোঁ ইয়াৰ পিছত কি কৰিব লাগে সেইটো মই কৈ আছোঁ বা দেখুৱাই আছোঁ আপোনালোকে চাওক এনেকৈ আপোনালোকে ঢাকি দিব আৰু কৃষক বন্ধুসকল এটা কথা আপোনালোকৰ মাটি যদি বেছি শুকান হয় তেতিয়া আপোনালোকে অলপ পানী ছটিয়াই দিয়াৰ পিছতহে পেপাৰবিলাক দিব এনেকৈ বিচাৰি দিব পেপাৰ দিয়াৰ পিছত বন্ধুসকল কি কৰিব আপোনালোকে এই পেপাৰবিলাকৰ ওপৰত অলপমানকৈ পানী ছটিয়াই দিব এনেকৈ অলপমান পানী ছটিয়াই দিব যাতে কি হয় পেপাৰখিনি বতাহত ইফাল ইফাল উৰি যাব নোৱাৰে গতিকে এনেকৈ আৰু যাতে বহি যায় মাটিৰ লগত এনেকৈ আপোনালোকে পানী ছটিয়াই দিব তাৰপিছত কৃষক বন্ধুসকল আপোনালোকে এটা কাম কৰিব যেতিয়া পানী ছটিয়াই দিয়া হ'ব আপোনালোকে এইবিলাক চাওক এইটো মই তামোলৰ একচুৱেলি হেৰি পাত হয় আধা শুকান হৈছে গতিকে এইবিলাক দি আপোনালোকে এনেকৈ অলপ ৱেইট দি দিব ইয়াৰ বিশেষ একো কাম নাই জাষ্ট পেপাৰখিনি পানী মই দিলোঁ যদিও পানীখিনি শুকাৰ পিছত যাতে পেপাৰবিলাক উৰি ইফাল সিফাল নাযায় তাৰ কাৰণে আপোনালোকে এনেকৈ অলপ ৱেইট দি দিব কৃষক বন্ধুসকল এনেকৈ আপোনালোকে কৰিব পুলি ৰোপণ কৰাৰ গুটি ৰোপণ কৰাৰ পিছত আৰু কি কৰিব আজি মই এতিয়া ৰুলোঁ গুটিকেইটা 48 ঘণ্টাৰ ভিতৰত কিন্তু গজালি মেলিব তেতিয়া আপোনালোকে কি কৰিব লাহেকৈ এনেকৈ এইবিলাক গুচাই দি এনেকৈ চাব
48 ঘণ্টা পিছত আপোনালোকে দেখিব যে গজালি মেলিছে। তেতিয়া আপোনালোকে এই পেপাৰ আৰু সেইবিলাক মই যে দিলোঁ সেইবিলাক আপোনালোকে আঁতৰাই দিব। আৰু ওপৰৰ যোনটো ছেট থাকিব আপোনাৰ বগা পলিথিনৰ, গতিকে সেইটো কিন্তু থাকিবই লাগিব। তাৰমানে কেতিয়া বৰষুণ দিয়ে কোনো ঠিক নাই, গতিকে আপোনালোকে কিন্তু তেনেকৈ কৰিব। তাৰপিছত যেতিয়া পুলি হ'ব, পুলিৰ পৰিচৰ্যা কেনেকৈ কৰা হয় মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। নিশ্চয় যত্ন কৰাৰ প্ৰয়োজন আছে, যিহেতু আগতীয়া ফুলকবি বা আগতীয়া যিহেতু খেতি, গতিকে আপোনালোকে যত্ন সহকাৰে কৰিব লাগিব। অলপ ভুল হ'লে আপোনালোকে কিন্তু লোকচান ভৰিব লাগিব বা আপোনালোকে লাভৱান হ'ব নোৱাৰিব। গতিকে আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু পৰৱৰ্তী ভিডিঅ' মই আপলোড দিম। গতিকে মোৰ পৰৱৰ্তী ভিডিঅ'বিলাকো যাতে আপোনালোকে চায়। আৰু কৃষক বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক, পৰৱৰ্তী ভিডিঅ'বিলাক যাতে আপোনালোকে চাব পাৰে। আৰু কিবা কথা থাকিলে মোক কমেণ্ট বক্সত গৈ কমেণ্ট কৰক, মই নিশ্চয় ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আৰু ৰিপ্লাই দিম। গতিকে ধন্যবাদ।